हेलो फ्रेंड्स আজি মই আপোনালোকৰ মাজলৈ পোহাৰ এটা ৰেচিপি লৈ আহিছো এটো খুব কম সময়ৰ ভিতৰতে বনাই খাব পৰা এটা ৰেচিপি হয় আৰু ব্ৰেকফাষ্টত খাবলৈ খুবেই ভাল এটো পোহাৰ পেকেট বজাৰত এই ধৰণে পোহাৰ পেকেট কিনিবলৈ পোৱা যায় এটা মিডিয়াম সাইজৰ বাটিত মই পোহা লৈছো আৰু এফালে এটা পিয়াজ মিহিমিহিকৈ কাটি লৈছো নৰসিংহৰ পাত কেখিলামান চেনি অকনমান লৈছো যেহেতু তেতিয়া অলপ মিঠা মিঠা টেষ্ট এটা আহে আৰু গোটা জিৰা কেইটামান কাজু বাদামৰ ঠাইত সাধাৰণতে বাদামহে ব্যৱহাৰ কৰা হয় কিন্তু মই কাজু বাদাম ভাল পাওঁ কাৰণে কাজু বাদাম দিছো আৰু জলকীয়া এটা আৰু নেমু এচকল আৰু একেবাৰে হেখত দিবৰ বাবে ধনিয়া পাত কেখিলামান কাটি লৈছো এতিয়া পোহাখিনি এদৰে এখন চালনীত লৈ ওপৰত পানী এগিলাস দি দিম পোহাখিনি ধুই নিদু জাস্ট এদৰে তিয়াই দিছো আৰু 10 মিনিট মান ৰাখি দিম তেতিয়া সুন্দৰভাৱে কোমল হৈ পৰে আনফালে মই গেছটো অন কৰি কেৰাহীখন পাতি থৈছিলো কেৰাহীখন গৰম হলত তেল দিলো তেলখিনি প্ৰায় গৰম হল এতিয়া ইয়াত প্ৰথমতে গোটা জিৰা গিটা দি দিছো তাৰ পিছত নৰসিংহ পাত কেখিলা দি দিলো এতিয়া লগতে ইয়াত কাজু গিটা দি দিছো আৰু অকনমান লৰাই লৈছো এতিয়া ইয়াত মই কাটি থোৱা পিয়াজখিনি দি দিলো আৰু এইখিনি লৰাই অলপ সময় ভাজি লম ৰঙচুৱা হোৱালৈকে তাৰ পিছত ইয়াত চেনি দি দিলো আৰু লগতে নিমখ আৰু হালধি অকনমান দিছো এতিয়া এইখিনি অলপমান লৰাই ইয়াত পোহাখিনি দি দিছো এয়া পোহাখিনি দিয়াৰ পিছত আটাইখিনি ভালদৰে এদৰে লৰাই লব গেছৰ ফ্লেমটো লো ৰাখি অলপ সময় এদৰে ভাজিব তাৰ পিছত মই কাটি থোৱা নেমু চকল চেপি ৰাখিছিলো আৰু এয়া দি দিলো এতিয়া আকৌ অলপমান লৰাই লব পোহাখিনি প্ৰায় নমাবলৈ হৈছে নমোৱা আগত এতিয়া ইয়া ধনিয়া দি দিলো ধনিয়া দিয়াৰ পিছত অলপমান লৰাই আৰু গেছৰ ফ্লেমটো অফ কৰি দিব এয়া চাও পোহা ৰেডি হৈ গল খাবৰ কাৰণে এতিয়া এখিনি মই প্লেট এখনত উলিয়াই লৈছো এই ৰেচিপিটো কেনে পালে জনাবচোন আৰু যদিহে ভাল পালে লাইক এটা কৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ